এখন সীতা সাজি দশরথ ৰজাই হিন্দুমুনিৰ পিতা অন্ধ পিতৃ মাতৃক এখন চিতাতে জ্বলাই দিছিল। এখন চিতাতে অতিথি মৰা উঠাই নয় দশরথ রাই। হে ভগবান চলাইছে অবনী কান্দে ইয়াধুনী কি পাপ কৰিছিলো মই ভগৱান মোৰ পাপী তিনি লোক নাই ব্রহ্ম হইয়া মহাপাপ প্রভু মুক্তির উপায় ভগবান আজি মই এই দুখন হাতেৰে তিনিটাকৈ মৰা এই মহাপাপৰ পৰা মোক উদ্ধাৰ কৰা ভগৱান এই মহাপাপৰ পৰা মোক উদ্ধাৰ কৰা কান্দে ভগবান
নাম ধৰ্মী বাপ আজিৰ যুগত কিছুমান এনেকুৱা সতী সন্তান আছে যিয়ে নিজৰ জন্মদাতা পিতৃ মাতৃক নানা অত্যাচাৰ কৰি বৃদ্ধাশ্ৰমলৈ যাবলৈ বাধ্য কৰাইছে যিদৰে সেইসকললৈ মই ক'বলৈ বিচাৰিছো কিয় আমি সেই ক্ষীণ ধুমুনিৰ আদৰ্শ ল'ব নোৱাৰো নে ক্ষীণ ধুমুনিয়ে কিমান কষ্ট কৰি অন্ধ পিতা মাতা ভৰণ পোষণ দিছিল এই কথা আমি বহুতেই জ্ঞাত ক্ষীণ ধুমুনিনো কোন আছিল তেওঁৰ পিতা মাতা কিয় অন্ধ হ'বলগীয়া হৈছিল এই কথা আজি জানিবলৈ আমি ইয়াতেই চেষ্টা কৰোঁ